স্কুলৰ ঘৰ হাতী ভাঙাৰ কথাটো জানো কাৰণ হয় আমাৰ স্কুল যোৱা 22 জুলাই তাৰিখেও এইটো ৰুমটো ভাঙিছিলে হাতীয়ে আৰু তাৰপিছত 6 ছেপ্টেম্বৰ তাৰিখেও আকৌ হাতীয়ে পুনৰ আহি পেলাই আমাৰ অফিচ ৰুমত আক্ৰমণ কৰিছিলে কিন্তু সেইদিনাখন সম্পূৰ্ণ হেৰি নহ'ল কিন্তু কালি যোৱা ৰাতি 7 ছেপ্টেম্বৰ তাৰিখে মানে হাতী এই একেটা হাতী আহি পেলাই স্কুল আমাৰ অফিচ ৰুমৰ মানে দুটা ছাইডত খিৰিকী সহ মানে আচবাব বহুত নষ্ট কৰিলে দুখন খিৰিকী মানে ৱালো ভাঙিলে খিৰিকী ভাঙিলে তাৰপৰা আচবাবটো আলমাৰি চালমাৰি পেলাই দিলে ডকুমেণ্টছ বহুত নষ্ট হ'ল আৰু খেলা সামগ্ৰী যিখিনি আছিলে এই টাং টাংখিনি গোটেই নষ্ট কৰিলে মানে খেলা বস্তুখিনি নষ্ট হৈছে মানে ক'বলৈ গ'লে এইবাৰ আমাৰ অফিচত বহুত বিস্তৰ ক্ষতি হৈছে আৰু লগতে আমাৰ শ্ৰেণীকোঠাটো হাতীয়ে খুন্দা মাৰিছিলে কিন্তু সেই বিল্ডিংটো বহুত মানে হেৰি থকাৰ কাৰণে কমফৰ্ট থকাৰ কাৰণে ভাঙিব নোৱাৰিলে সেইখিনি মানে বেকা কৰিলে গতিকে মই আপোনালোকৰ এই নিউজৰ জৰিয়তে মই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ শিক্ষা বিষয়া সকলোকে এডুকেশ্যন EMOৰ পৰা ধৰি শিক্ষা বিভাগৰ সকলোকে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয়খনৰ যিখিনি বিস্তৰ ক্ষতি হ'ল ইয়াৰ মোকাবিলা কৰিবৰ কাৰণে তৎকালীনভাৱে পুঁজি আবণ্টন দিয়ে লগতে বিল্ডিংটো সুৰক্ষাৰ কাৰণে আমাৰ বাউণ্ডেৰী ৱাল অতি প্ৰয়োজন আমি বহুত দিনৰ পৰা বাউণ্ডেৰী ৱালৰ সম্পৰ্কত বিভিন্ন বিভাগৰ লগত আমি নিবেদন কৰি আছোঁ কিন্তু আজিলৈকে আমাৰ বাউণ্ডেৰী ৱালৰ কামটো বা বাউণ্ডেৰী ৱালৰ কাৰণে চেংচন দিয়া নাই যিটো কাৰণে আমাৰ মনটো একদম ভাগি গৈছে মানে প্ৰতিবাৰতে এইবাৰ অন্ততঃ এতিয়ালৈকে 3বাৰ হাতীয়ে আক্ৰমণ কৰিলে বিল্ডিংটো আৰু সেই একেটা হাতী গতিকে এনেকৈ যদি প্ৰতি মুহূৰ্ততে মানে বিদ্যালয়ত তেনেকৈ হাতীয়ে যদি ভাঙি থাকে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ তথা আমাৰ যিটো শিক্ষকসকলৰ যিখিনি উদ্যম সেইখিনি হেৰাই যাব আমাৰ মনোবলটো সঁচাকৈ ভাগি গৈছে বহুত বেয়া লাগিছে আমি কিবা বস্তু মানে সম্পূৰ্ণ ঠিক ঠাক কৰি মেলি লওঁহে তাৰপাছতে আকৌ হাতীয়ে আক্ৰমণ কৰে আৰু আগৰবাৰ ইয়াত অলপ চাউল ৰখা হৈছিলে কিন্তু বৰ্তমানতো চাউলো একো নাই মানে এনেই আহি ভাঙে মানে আৰু ক্লাছৰুম শ্ৰেণীকোঠাবিলাকো ভাঙিছে এইটো আগত শ্ৰেণীকোঠাই আছিলে তাৰপৰা এইবাৰ অফিচ ৰুমটো ভাঙিলে গতিকে এই কৰ্তৃপক্ষ তথা আপোনালোকৰ নিউজৰ সকলো কৰ্মকৰ্তাক মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই নিউজটো পৰিৱেশন কৰি আমাৰ বিদ্যালয়ৰ প্ৰয়োজনীয় যিখিনি আচবাব বিদ্যালয়ৰ গৃহটো নিৰ্মাণৰ লগতে বাউণ্ডেৰী ৱাল আৰু প্ৰয়োজনীয় আচবাবখিনি যাতে তেওঁলোকৰ মোকাবিলা কৰিবৰ কাৰণে প্ৰয়োজনীয় পুঁজি আবণ্টন দিয়ে
তাৰ কাৰণে মই সমূহ বিষয়ববীয়ালৈ মই বিনম্ৰভাৱে প্ৰধান শিক্ষক হিচাপে মই জনাওঁ।